প্ৰিয় নমস্কাৰ জনাইছোঁ মোৰ আকৌ এটি নতুন ভিডিঅ' লৈ আজি ভিডিঅ'টো ডাইৰেক্ট মই পাহাৰৰ ওপৰৰ পৰা আৰম্ভ কৰিছোঁ চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি আমাৰ আৰু এটা মানে ইউটিউব চেনেল আছে এনে অলপ আৰু বুলি আপোনালোকে চাৰ্চ কৰিলে গম পাব। তাত আমি কমেডি ভিডিঅ' আপলোড দিওঁ, তাৰ আজি শ্বুটিং হ'ব। তো আমি দখলা পাহাৰৰ পিনে আহিছোঁ, কিবা এটা মানে ফাইটৰ চিন আছে শ্বুটিং কৰিবলৈ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এনেকৈ ইয়াতে আমি ৰাম মন্দিৰৰ কিছু দেখুৱাম, ৰাম মন্দিৰ আছে ইয়াতে, আপোনালোক তাৰ কিছু দৃশ্য দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমাৰ আহি আছে আমাৰ চাইকেল মাৰি মাৰি আমাৰ এনে অলপ টিমৰ আমি শ্বুটিং কৰিব যাই আছোঁ আজি। ভিউজ দহলা পাহাৰৰ ওপৰৰ পৰা এইবোৰ কোম্পানীবোৰ আছে। তো আপোনালোকে এবাৰ ভিউটো চাই লওকচোন, কিমান ধুনীয়া। চাৰিওপিনে সেউজীয়া পুৰা গছ গছনিৰে ভৰা, এইফালে নদী, এইবোৰ পানী। আমি এনেকৈ গোটেইকেইটা কনফিডেন্স কৰি ইয়াতে ভিডিঅ' শ্বুটিং কৰা হ'ব। তো আপোনালোকে ব্লগটো শেষলৈ চাই থাকিব। চাওক এই নদী কিমান ধুনীয়া, এইবোৰ বালি পৰি গৈছে। ইয়াতে মানে শ্বুটিং হ'ব। ইয়াত আমি বৰ্তমানে উপস্থিত আছোঁ দখলা পাহাৰত। তো সকলোৱে আৰু এইটো হৈছে দখলা পাহাৰৰ ৰাম মন্দিৰ কৰি ৰাখিছে। ধুনীয়া ধুনীয়া পৰিৱেশ, সুন্দৰ। এইখন আৰু বাল্মীকিৰ দৰে আমি ইয়াতে বহি আৰু ৰামায়ণ পাঠ কৰি আছোঁ এতিয়ালৈকে, আৰু ঈশ্বৰে কেতিয়া ভাল কৰে। এতিয়া মানে ৰামমূৰ্তিটো যে আপোনালোকে এনেকৈ যে বনাই থৈ দিছে, এতিয়া কোনোবাই কিবা হেৰি কৰি না মানে ৰামমূৰ্তিটো অলপ ভাল কৰিব লাগে এনেকুৱা ধৰণৰ তেনেকুৱা মানুহ আহে, কিন্তু আহিলেও এতিয়ালৈকে লগ পোৱা নাই। বাহিৰতহে পাওঁ লগ, আমি বাহিৰতহে লগ পাওঁ, তাতে কৰি দিম বা কিবা এটা হ'ব। এইবাৰো আমি তাকে চিন্তা কৰি আছোঁ। এই যে ঘৰটো, সেইটো ঘৰ মণিপুৰটো এইটো বেয়া হৈ আছে, এই ভাল কৰাৰ কাৰণে তাকে যিজন আমাৰ ছেক্ৰেটাৰীজন দুষ্ট, বছৰত 2-1 দিনে আহে। মই সভাপতি হ'লেতো অকলে কাম কৰিব নোৱাৰোঁ, ৰাজহুৱা কাম। এই ছেক্ৰেটাৰীৰ কাৰণে, ছেক্ৰেটাৰী নোহোৱাৰ কাৰণে আমাৰ এই কামবিলাক বহুত পিছ পৰি আছে। আৰু নতুন কাম নহয়, এইবিলাক হওঁতে অলপ পুৰণা কাম, পুৰণা হ'ব লাগে। 10-12 বছৰ নোহোৱালৈকে এইগিলাখান বস্তু ঠগ হৈ নুঠেতো। নতুন বহুতে নাজানে আৰু বহুতে নাভাবেই নহয়। যেতিয়া অলপ ভাল হৈ উঠিব তেতিয়া মানুহ আহিব। এতিয়া আহে যদিও মানুহ এনে চাৱাকে আহে, অলপ এইখিনি জেগা যে আছে এইখিনি চাই যায়। কিন্তু আমাৰ বৰ হোটা এইপিনে পাৰিলে যে আগত এইখিনি জেগা আছে, ইয়াত পাৰিলে আমি 3 তালা কৰাৰ ভাৱ আছে এটা। এইপিনে আমি যে বহিছোঁ এনেকুৱা লম্বাকৈ এটা ঘৰ বনোৱাৰ ঠাণ্ডা আছে, পাৰিলে সেইপিনে আমি এখন বিবাহ ভৱন পাতাৰো ঠাণ্ডা আছে। সৌপিনে আপোনাৰ আগত আপোনাৰ হনুমান মন্দিৰ এটা বনোৱাৰ কাৰণে বহুত যত্ন কৰি আছোঁ। এই শিলকেইটা আছে তাতে পাৰিলে আমাৰ এই সৰু হনুমানটো যে আপোনাৰ সূৰ্যক গিলিব গৈছিল নহয়, সেইটো হনুমান আমি বনোৱাৰ কাৰণে চিন্তা কৰিছোঁ। আৰু বা এই আগেদি যে শিলবিলাক দেখিছে নহয় এই ৰাস্তাটোত, সেইখন আমাৰ অহিল্যা আশ্ৰম পতাৰ কাৰণে যোগাযোগ। অহিল্যা যে কয়, নাম শুনছা নহয়, শিলা হৈ থাকিল আৰু ৰামৰ খোজ পৰাওঁতে আৰু উৰে গেল অহিল্যা হৈ পেলাই, সেইটো। আৰু এনেকৈ আমি চাইডেদি এইটো নিজৰাটো যাই আছে নহয়, নিজৰাৰ ওপৰত আমি তাতে আৰু ধৰ্মৰাজৰ আশ্ৰম পাতিম বুলি আমি যোগাযোগ কৰি আছোঁ। আৰু এনেকৈ ককাই অলপ ৰাম মন্দিৰৰ বিষয়ে ক'লে। তাৰে সেইপিনে ঘূৰি আহিলোঁ, সেইপিনে আমাৰ তো ভিডিঅ'টো ৰাম মন্দিৰৰ এইখিনি আছিল। আৰু এনেকৈ আমাৰ প্ৰায় শ্বুটিং আৰম্ভ হৈ গ'ল। মই আপোনালোকক কিছুমান আমাৰ শ্বুটিঙৰ বিহাইণ্ড দ্য চিন দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ শ্বুটিং চলি আছে এইটো ফালে। এতিয়া মোৰ ওচৰত আছে, মই টেষ্ট কৰি সাজু হ'লো। এতিয়া আমাৰ শ্বুটিং হ'ব, তো আপোনালোকে চাই থাকিব। কলাকুণ্ডা শ্বুট হৈ গ'লে এবাৰ বকাকুণ্ডা শ্বুট হ'ব। বকাকুণ্ডাত ডাকো এবাৰ। বকাকুণ্ডা কেনেকুৱা লাগিছে এবাৰ গাইছে বোলে কমেণ্ট কৰি জনাব। আমাৰ বকাকুণ্ডাৰ গেং চাই থাকিব, আমাৰ ভিডিঅ' চাই থাকিব। বকাকুণ্ডাৰ গেং আমাৰ আহি দিয়ক, ভিডিঅ' চাই ভাল লাগিব একদম। ভিডিঅ'টো ইমানে আছিল। ভিডিঅ'টোত দেখুৱালোঁ আপোনালোকক আজি আমাৰ এনে অলপ, আৰু চেনেলটোৰ অলপমান বিহাইণ্ড দ্য চিন দেখুৱালোঁ, আৰু লগতে মন্দিৰৰ কিছু দৃশ্য দেখুৱালোঁ। তো আপোনালোকে ভিডিঅ'টো চাই যেন ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব, লাইক এণ্ড কমেণ্ট গোটেইখিনি কৰি দিব। আৰু যিহেতু নতুন চেনেল হয়, তো আপোনালোকে ছাবস্ক্ৰাইবটো কৰিবই, কৰি যাবলৈ নাপাহৰিব। থেংক ইউ। আকৌ নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম।